Good evening everyone. Company যেহেতু আমাৰ নিউলি যেটো আমাৰ প্ৰডাক্ট লঞ্চ হৈছিলে বৰ্তমান এতিয়া প্ৰডাক্টটো আহি পালেহি আৰু মই এই প্ৰডাক্টটো বৰ্তমান পাইছো দেখিছে ইনষ্টেন্ট সুগাৰ কেন জুচ এটো আমাৰ নতুন প্ৰডাক্ট আৰু এই প্ৰডাক্টটো বলো আজি আপোনালোকৰ মাজত অকণমান দেখাব বিচাৰিছো আৰু মই প্ৰডাক্টটো বেনিফিট কেনি হয়তো আপোনালোকে কিছুমানে জানেই যে সুগাৰ কেন জুচ যদি আমি খাও তো প্ৰথম বেনিফিটটো হৈছে কি আমাৰ ইনষ্টেন্ট এটা এনাৰ্জি পায় খুব ধুনীয়া এটা বডিত শক্তি আহে আৰু ইমিউনিটি সিস্টেমটো আমাৰ ষ্ট্ৰং কৰি ৰাখে ৰোগ প্ৰতিৰোধক ক্ষমতাটো বডিত খুব মানে এক্টিভ কৰি ৰাখে আৰু ই আমাৰ লিভাৰ ফাংচনৰ কাৰণে খুব এটা ভাল জুচ হয় লিভাৰ ফাংচনটো এক্টিভ কৰি ৰাখিব পাৰে আৰু কনষ্টিপেশন প্ৰবলেম থকা মানুহৰ কাৰণে খুব ভাল সুগাৰ কেন জুচ আপোনালোকে ইউজ কৰিব আৰু হাড় আমাৰ মজবুত কৰি ৰাখে দাঁতৰ কাৰণে ভাল তো আপোনালোকক দেখুৱাইছো সকচোন মই অকণমান বলো ইউজ কৰি চাওঁ তাকে আপোনালোকক দেখুৱাম তো এগিলাস পানী মই লৈছো এগিলাস পানীটো ইয়াৰ এক পেকেট দিব পাৰে তো সব এটো ফালিছো অকণমান বলো টেষ্ট কৰি চাওঁ যেহেতু নতুন প্ৰডাক্ট ইয়া অকণমান ওচৰত দেখুৱাই দিয়কচোন কেমেৰাটো বেছি হৈ গ'ল এইটো পানীটো তো আপোনালোকে সকলোৱে এই প্ৰডাক্টটো ইউজ কৰিব দিছো চাইছো বহুত টেষ্টি হয় আৰু আমাৰ যেনেকৈ আমি ধৰক খাওঁ গৰম দিনত যেনেকৈ আমি কুঁহিয়াৰ ৰস খাওঁ ৰাস্তাত খালে যেনেকুৱা লাগে সেম একেই তো এই প্ৰডাক্টটো মই এইটো কৈছোঁ যে সকলোৰে কাৰণে ইউজ কৰক আৰু আমাৰ দাঁতৰ কাৰণেও খুব ভাল আৰু নতুনকৈ মই যিহেতু পাইছোঁ কাৰণে আপোনালোকৰ মাজত বোলো ভিডিঅ' এটা কৰি দেখুৱাওঁ তো আপোনালোকে অৰ্ডাৰ কৰক আপোনালোকে নিজে ব্যৱহাৰ কৰি চাওক নিজে ব্যৱহাৰ কৰি আনক দিব পাৰিব বেছি নকওঁ সকলোৱে যাতে ইউজ কৰক তো থেংক ইউ গুড এণ্ড চি